নমস্কাৰ, মই আব্দুল ছালাম। আপোনালোকৰ কাৰণে আজি আকৌ পুনৰ এটা সুন্দৰ প্ৰেৰণাদায়ক কাহিনী লৈ আহিছোঁ, মটিভেশ্যন ষ্টৰী লৈ আহিছোঁ, এডুকেশ্যনেল ষ্টৰী লৈ আহিছোঁ, অৰ্থাৎ শিক্ষামূলক এটা কাহিনী লৈ আহিছোঁ। যিটো কাহিনীৰ জৰিয়তে আপোনালোকৰ জীৱনত আগুৱাই যোৱাত 100% সহায় হ'ব, সিদ্ধান্ত লোৱাত সহায় হ'ব। কাহিনীটো হৈছে দুজন ল'ৰাই এটা পেট্ৰল পাম্পত কাম কৰি থাকে। এজনে পেট্ৰল ভৰাই দিয়া কাম কৰে, আনজনে পেট্ৰল পাম্পটো চাফা কৰা কাম কৰে। দীঘলীয়া সময় দুয়োজন ল'ৰাই কাম কৰি আছিলে। তেওঁলোকৰ বুকুত এটা সপোন আছিলে যে আমি এখন ধুনীয়া মাৰ্চিডিজ কাৰ ল'ম। তেওঁলোকে সেই বুকুত সপোন লৈ পেলাই বহুদিন ধৰি কাম কৰি আছে আৰু কাম কৰি থকাত হঠাৎ এদিন তেওঁলোকে দেখা সেই সপোনৰ গাড়ীখন হঠাৎ তেওঁলোকৰ পেট্ৰল পাম্পত আহি থিয় হ'ল আৰু তেওঁ এই পেট্ৰল ভৰাই দিয়া ল'ৰাজনক ক'লে 2000 টকা পেট্ৰল ভৰাই দিয়া। ল'ৰাজনে গাড়ীখন দেখা পাই বৰ ধুনীয়াকৈ লক্ষ্য কৰিলে, চালে। তেওঁ ভাবিলে মোৰ সপোনৰ গাড়ীখন এনেকুৱাই, এইখনৰ দৰেই। তেওঁ ভাবি আছে, পেট্ৰল ভৰাবলৈ পাহৰি গ'ল আৰু সেই ব্যক্তিজনে ল'ৰাজনক সুধিলে, হেল্ল' কি হ'ল, তুমি পেট্ৰল ভৰাই দিয়া নাই যে? ল'ৰাজনে ক'লে, নাই ছাৰ, দি আছোঁ। এইবুলি কওঁতে মানুহজন নামি গৈ পেলাই ল'ৰাজনক ক'লে, তুমি কি চাই আছিলা? আপোনাৰ গাড়ীখন চাই আছিলোঁ, বৰ পচন্দৰ গাড়ী, মোৰ বৰ ভাল লাগে এই গাড়ীখন, এইখন মোৰ ড্ৰিম কাৰ হয়। আৰু তেওঁ কথাটো শুনি মানুহজনৰ খুব ভাল লাগিল আৰু মানুহজনে ল'ৰাজনক ক'লে, হয় নেকি, তোমাৰ ড্ৰিম কাৰ নেকি? এনেকৈ কোৱাত ল'ৰাজনে ক'লে, য়েছ হয়, মোৰ এইখন ড্ৰিম কাৰ হয়। তেনেকৈ ক'লে, ঠিক আছে, তুমি মোৰ এই ভিজিটিং কাৰ্ডখন লোৱা, তোমাৰ ডিউটি শেষ হ'লে তুমি মোক এটা ফোন কৰিবা আৰু মোৰ ওচৰত আহিবা, মোৰ অফিচ অমুকতে আছে। এড্ৰেছ দি থৈ গুচি গ'ল। সেইমতে ব্যক্তিজনে ধুনীয়াকৈ গাড়ী লৈ গুচি গ'ল আৰু ল'ৰাজনে কাৰ্ডখন চালে, নাম চালে, কণ্টেক্ট নম্বৰ চালে। আৰু ল'ৰাজনে নাম আৰু কণ্টেক্ট নম্বৰ চাই থাকোঁতে তেওঁৰ মনলৈ খিয়াল আহিলে, লক্ষ্য কৰিছে, তেওঁ ভাবিছে যে মানুহজন অচিনাকি মানুহ, মই চিনি নাপাওঁ। এই ব্যক্তিজনে মোক তেওঁ অফিচলৈ মাতিছে আৰু মই অফিচত যোৱাৰ পিছত কিবা বিপদ হয়, কিবা সমস্যা হয়, কিহত বা ফচাই দিয়ে, কিবা কৰিব দিয়ে, তেনেকুৱা হাজাৰটা নেগেটিভ থট তেওঁ মূৰত খেলাবলৈ ষ্টাৰ্ট কৰিলে। তেওঁ তেনেকুৱা চিন্তা আহিবলৈ ষ্টাৰ্ট হ'ল আৰু সেই চিন্তাবোৰে সেই ল'ৰাজনক লাষ্টত এটাই সিদ্ধান্ত দিলে যে নাই, তুমি নাযাবা। আৰু ল'ৰাজনেও সিদ্ধান্ত ল'লে, য়েছ, মই নাযাওঁ, আৰু নাযাওঁ বুলি ভাবি কাৰ্ডখন দলিয়াই পেলাই দিলে। সেই গোটেই কাণ্ডটো ইজন ল'ৰাই দূৰৰ পৰা দেখি আছিলে। এখন ক'লা ৰঙৰ মাৰ্চিডিজ কাৰ, এজন ব্যক্তি নামি আহিলে, তেল ভৰাব দিলে, কথা পাতিলে, এখন ভিজিটিং কাৰ্ড দিলে, কাৰ্ডখন দিলে আৰু সেই কাৰ্ডখন তেওঁৰ লগৰ এই পেট্ৰল ভৰা ল'ৰাজনে কিছু সময়ৰ পিছত দলিয়াই পেলাই দিলে। আৰু সেই চাফা কাম কৰা ল'ৰাজনে এই কাৰ্ডখন উঠাই ল'লে, বুটলি লৈ চাইছে নাম আৰু কণ্টেক্ট নম্বৰ আছে। তেওঁ পকেটত ভৰাই নিজৰ কামত লাগি গ'ল আৰু পেট্ৰল ভৰোৱা ল'ৰাজনেও পেট্ৰল ভৰোৱাত লাগি গ'ল। তেনেদৰে দিনটো কাম কৰিলে। যেতিয়া ডিউটি শেষ হ'ল, পেট্ৰল ভৰোৱা ল'ৰাজন নিজৰ ঘৰলৈ গুচি গ'ল আৰু এই চাফা কাম কৰা ল'ৰাজনে নিজৰ ঘৰলৈ নগ'লে এই ব্যক্তিজনলৈ ফোন এটা কৰিলে, ছাৰ, মই আপোনাক লগ পাব বিচাৰোঁ। লগ পাব বিচাৰোঁ বুলি কৈ তেওঁ এড্ৰেছ লৈ পেলাই অফিচ পালেগৈ আৰু অফিচত গৈ মানুহজনক লগ পোৱাৰ লগে লগে তেওঁক চাহ কফি খাবলৈ দিলে। খোৱাৰ পিছত সুন্দৰকৈ ল'ৰাজনক ক'লে যে তুমি আহিলা, ভালেই কৰিলা, তো মই তোমাক মাতিছিলোঁ, মই এটা বিজনেছ কৰোঁ আৰু সেই বিজনেছটো কৰি মই আজি জিৰ'ৰ পৰা হিৰ' হৈ গৈছোঁ, আজি সফল এণ্টাৰপ্ৰিনাৰ অৰ্থাৎ বিজনেছমেন হ'ব পাৰিছোঁ আৰু সেই বিজনেছটোৰ বিষয়ে তোমাক অৱগত কৰাবৰ কাৰণে মাতিছোঁ। তোমাৰ ভাল লাগিলে তুমি এই বিজনেছটো কৰিবা, বেয়া লাগিলে কৰিব নালাগে। তেতিয়া ল'ৰাজনে ক'লে, য়েছ ছাৰ, কওক, মই শুনিম আপোনাৰ কথা। আধা ঘণ্টা সময় ল'লে ল'ৰাজনে সেই ব্যক্তিজনৰ পৰা সুন্দৰকৈ সেই বিজনেছটো কি হয়, কেনেকৈ কৰিব লাগে, গোটেই কথা বতৰাখিনি ধুনীয়াকৈ শুনিলে। শুনাৰ পিছত ল'ৰাজনে এটা সিদ্ধান্ত ল'লে তাতেই, হয় ছাৰ, আপুনি কোৱা কথাখিনি মোৰ ভাল লাগিছে আৰু মই এই কামটো কৰিম বুলিয়ে তেওঁ সিদ্ধান্ত লৈ পেলাই আহিলে আৰু নেক্সট ডে'ৰ পৰা তেওঁ সেই কামটো কৰা ষ্টাৰ্ট কৰি দিলে, অৰ্থাৎ সেই কামটো আৰম্ভ কৰিলে, কাম কৰাত লাগি গ'ল। তেনেদৰে এদিন দুদিনকৈ দিন পাৰ হৈ গৈ আছে, বছৰ, 2 বছৰ, 3 বছৰ পাৰ হৈ গ'ল। তেনেকৈ সময় পাৰ হৈ গুচি গৈছে। 3 বছৰমান পিছত সেই চাফাই কাম কৰা ল'ৰাজনে এখন ক'লা ৰঙৰ মাৰ্চিডিজ কাৰ লৈ সেই পেট্ৰল পাম্পত পেট্ৰল ভৰাবলৈ আহিছে আৰু এই পেট্ৰল ভৰোৱা ল'ৰাজনক আহি পেলাই 2000 টকা এটা দি পেলাই কৈছে 2000 টকা পেট্ৰল ভৰাই দিয়া। আৰু পেট্ৰল ভৰোৱা ল'ৰাজন আকৌ
কোলা ৰঙৰ মাৰ্চিডিজ কাৰখন দেখি পাই সুন্দৰকৈ চাই আছে। চাই থাকোঁতে এই ল'ৰাজন নামি আহি পেলাই ক'লে, কি হ'ল বন্ধু? কি নাই, একো হোৱা নাই, গাড়ীখন চাই আছোঁ। মাত দিয়াৰ লগে লগে পেট্ৰল ভৰাই ল'ৰাজনক দেখা পাই একদম থৰ লাগি চালে। চাই পেলাই কৈছে, তুমি? কি য়েছ মই। তুমি এইখন কেনেকৈ ল'লা? ল'ৰাজনে ক'লে যে আজিৰ পৰা ঠিক 3 বছৰমান আগৰ এটা কথা, এজন ব্যক্তিয়ে এনেকুৱা এখন গাড়ী লৈ পেলাই তোমাক 2000 টকা পেট্ৰল ভৰাবলৈ কৈছিলে আৰু তোমাক এখন ভিজিটিং কাৰ্ড দি গৈছিলে। তোমাক কাৰ্ডখন দি কৈছিলে তোমাৰ ডিউটি শেষ হ'লে তুমি মোৰ অফিচত আহিবা, মোক ফোন কৰিবা। তুমি কি কৰিলা? সেই ব্যক্তিজনক সেই কাৰ্ডখন তুমি কি চিন্তা কৰিলা নাজানো, মই কাৰ্ডখন দলিয়াই পেলাই দিলা। সেই দলিয়াই পেলাই দিয়া কাৰ্ডখন মই যেতিয়া চাফা কৰিব আহিছিলোঁ তেতিয়া পালোঁ, বুটলি ল'লোঁ আৰু বুটলি লৈ মই চালোঁ ব্যক্তিজনৰ নাম লিখা আছে, কণ্টেক্ট নাম্বাৰ আছে। মই ব্যক্তিজনক ফোন কৰিলোঁ আৰু ব্যক্তিজনে সুন্দৰকৈ তেওঁ অফিচলৈ মোক মাতিলে, অফিচত নি বহিবলৈ দিলে, চাহ কফি খোৱালে আৰু আধা ঘণ্টা সময় মোৰ লগত কথা পাতিলে। তেওঁ ক'লে তেওঁ এটা বিজনেছৰ জৰিয়তে তেওঁৰ জীৱনটো ছাকচেছ হৈছে, তেওঁ সপোন পূৰা কৰিব পাৰিছে। সেই বিজনেছটো যদি ময়ো কৰোঁ, ময়ো মোৰ সপোন পূৰা কৰিব পাৰিম আৰু ময়ো এজন সফল ব্যক্তিৰূপে মোৰ নিজকে এই পৃথিৱীখনত পৰিচিত কৰাব পাৰিম। তেওঁ ব্যক্তিজনে মোক সুন্দৰ বিজনেছ প্লান দেখালে, সুন্দৰকৈ ব্যৱসায়টো বুজাই দিলে। পিছৰ দিনাখনৰ পৰাই মই সেই বিজনেছটো কৰা ষ্টাৰ্ট কৰিলোঁ। আজি 1 বছৰ 2 বছৰকৈ 3 বছৰ পাৰ হ'ল। তেখেতে লৈ অহা সেই একেই কোলা ৰঙৰ মাৰ্চিডিজ কাৰ এখন মই আজি নিজেই কিনিবলৈ সক্ষম হ'লোঁ। এই ষ্টৰিটোৰ জৰিয়তে এটাই মেছেজ দিব বিচাৰোঁ যে আপুনি মই নজনা, নুশুনাকৈ, নুবুজাকৈ কোনো কামক পটককৈ ইগন'ৰ কৰিব নালাগে, তাক দলিয়াই পেলাই দিব নালাগে। ঈশ্বৰ বা আল্লাহে আমাৰ সপোন পূৰাবৰ কাৰণে কিছুমান মানুহৰ জৰিয়তে আমালৈ কেতিয়াবা কিছুমান সুবিধা আমালৈ পঠায়। সেই সুবিধাবিলাক এই পৃথিৱীখনৰ খুব কম সংখ্যক মানুহেহে ধৰিব পাৰে, বুজি পায় আৰু অধিক সংখ্যক মানুহে এই সুবিধাবিলাকক বুজিয়ে নাপায়। আৰু বুজি নোপোৱাৰ কাৰণে এই পৃথিৱীখনত আপোনালোকে লক্ষ্য কৰিছে চাগৈ, মেক্সিমাম মানুহৰে নিজৰ সপোন মৰহি যায়, ছাৰখাৰ হৈ যায় আৰু খুব কম সংখ্যক মানুহে বুজি পোৱাৰ কাৰণে কম সংখ্যক মানুহে নিজৰ সপোন পূৰাব পাৰে, নিজৰ ফেমিলি সপোন পূৰাব পাৰে, নিজকে এই পৃথিৱীখনত এজন সফল ব্যক্তি হিচাপে পৰিচিত কৰাব পাৰে। একেলগৰ দুজন ল'ৰা, এজনৰ কাৰণে ঈশ্বৰ আল্লাহে এটা সুন্দৰ সুবিধা পঠাইছিলে, তেওঁ সেই সুবিধাটো বুজি নাপালে, তেওঁ সুবিধাটোক দলিয়াই পেলাই দিলে আৰু আন এজনে সেই সুবিধাটো বুটলি ল'লে আৰু বুটলি লৈ সেইটো কি হয় তাক জানিবলৈ, বুজিবলৈ চেষ্টা কৰিলে। সেইকাৰণে তেওঁ এজন কি হ'ল, পেট্ৰল ভৰোৱা ল'ৰাজন আজি 3 বছৰ পিছতো সেই পেট্ৰল পাম্পত পেট্ৰল ভৰাই আছে আৰু এজন চাফা কৰা ল'ৰাজন, তেওঁ চাফা কৰা কামৰ পৰা একদম শূন্যৰ পৰা গৈ পেলাই আজি শিখৰ পালে, অৰ্থাৎ জিৰ'ৰ পৰা গৈ পেলাই হিৰ' হৈ গ'ল। সেইকাৰণে কৈছোঁ, জীৱনত এটা সিদ্ধান্তই হয়তো আপোনাক মোক জিৰ'ৰ পৰা হিৰ' বনাই দিব পাৰে, আপোনাক মোক এজন সফল বিজনেছমেন হিচাপে পৃথিৱীখনৰ বুকুত পৰিচয় কৰাই দিব পাৰে। সেইকাৰণে মাই ডিয়াৰ ফ্ৰেণ্ডছ, সিদ্ধান্ত লওঁতে প্ৰথমে বুজি শুনি লোৱাৰ প্ৰয়োজন আছে। তো এটা সিদ্ধান্তই মানুহক জিৰ'ৰ পৰা হিৰ' বনাই দিব পাৰে, সাধাৰণৰ পৰা অৰ্ডিনাৰী পাৰ্চন এক্সট্ৰা অৰ্ডিনাৰী হৈ যাব পাৰে এটা সৰু সিদ্ধান্তৰ জৰিয়তে। সেইকাৰণে মাই ডিয়াৰ ফ্ৰেণ্ড, সিদ্ধান্তক সদায় জানি বুজি লোৱাৰ প্ৰয়োজন আছে। সকলো কামক ইগন'ৰ কৰিব নালাগে, প্ৰথম সেই কামটোৰ বিষয়ে জানা দৰকাৰ আছে। তো মোৰ এই ষ্টৰিটো যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে প্ৰত্যেকেই নিজৰ 2জন বন্ধুকে এই ষ্টৰিটো শ্বেয়াৰ কৰিব নাপাহৰিব। তো এনেকৈ আগলৈ এনেকুৱা সুন্দৰ সুন্দৰ মটিভেশ্যন এডুকেশ্যনেল ষ্টৰি আপোনালোকলৈ ডাইৰেক্ট পঠাবৰ কাৰণে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, এই চেনেলটো লাইক কৰিবলৈ নাপাহৰিব আৰু এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। থেংক ইউ। জয় হিন্দ, জয় মাই লাইফ ষ্টাইল।